নমস্কাৰ বন্ধুসকল, ভালনে আপোনালোকৰ? আজি মোৰ মনটো বহুত আনন্দ, কাৰণ দ্য ইণ্ডিয়ান বয় আহি গ'ল। মোৰ মতে সকলোৱে চাগে কথাটো গম পাইছেই। যদি নাজানে মই কৈ দিছোঁ, কথাটো নকওঁ বুলি ভাবি আছিলোঁ, কিন্তু মনটোৱে নসহিলে। আপোনালোকক কওঁ লাগি আছিল, সেইবাবে কৈ দিলোঁ। আৰু মোৰ বহুত প্ৰিয় আছিল তেওঁ ভিডিঅ' চাই বহুত ভাল লাগে। যিদিনাৰ পৰা তেওঁ ভিডিঅ' নিদিয়া হ'ল, তেওঁ আগৰ ভিডিঅ'বোৰকে মই চাই থাকোঁ। তেওঁ প্ৰায় 2-2.5 বছৰ আগতেই ভিডিঅ' বনাইছিল, কিন্তু যেতিয়া মই গম পালোঁ তেওঁ আকৌ ভিডিঅ' বনাইছে বুলি, তেতিয়া মোৰ মনটো বহুত হেপ্পী হৈ গ'ল। তেওঁ এই ৰিচেণ্ট দিয়া ভিডিঅ'টো মই 10-12তকৈ অধিক চালোঁ। কি ক'ম আৰু তেওঁৰ বিষয়ে। মই এটাই ভাবোঁ, তেওঁ আমাৰ মাজত আকৌ ভিডিঅ' দি যায় যেন, মই তাকে কামনা কৰোঁ। কিন্তু কিছুমানে নুসুধিব আকৌ, দ্য ইণ্ডিয়ান বয়নো কোন হয়। আপোনালোকে ইউটিউবত চাৰ্চ কৰি দ্য ইণ্ডিয়ান বয়ক চাব পাৰিব। যদি আপোনালোকে তেওঁক ভাল পায় তেন্তে লাইক কৰিব। আজিলৈ বাই।